আজিলৈকে মই 17 years কমপ্লিট চাৰিবাৰ নিৰ্বাচন খেলিলোঁ। ইয়াৰ ভিতৰত কাউন্সিলৰ দুবাৰ আৰু এছেম্বলি দুবাৰ। গতিকে এইবাৰ তৃতীয়বাৰৰ কাৰণে মই বিজেপিৰ টিকেট লৈ খেলিবলৈ দি আছোঁ। গতিকে বিজেপিৰ টিকেট মোৰ মাত্ৰ অনুষ্ঠানিকতা বাকী আছে। গতিকে উইদিন এ শ্বৰ্ট সম্ভৱ মানে মাৰ্চ 12 মই একজাক্ট ডেটটো নাজানো। গতিকে অনুষ্ঠানিকতা বাকী আছে। গতিকে টিকেট ফাইনেল। ইতিমধ্যে যুৱ প্ৰজন্মৰ ফালৰ পৰা টিকেট প্ৰত্যাশী বহুগৰাকী যুৱক আছে, বিজেপি কৰ্মী আছে, যেনে ৰাজেন চৌহান আছে, ৰাজেশ বড়ো, ভিক্টৰ দাস, এনেকৈ কিবা কিবি আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব যুৱ প্ৰজন্মৰ ক্ষেত্ৰত? ইয়াৰ আমাৰ ক'ব লগা একো নাই। গতিকে বিচাৰাবিলাক বিচাৰি থাকিব। বিচাৰাৰতো কোনো দুখ নহয়। আল্টিমেটলি বিজেপিৰ টিকেট এটাহে থাকিব। গতিকে পিছত যোনেই টিকেট পায় চবৰ কাৰণে লাগিব। গতিকে এইটো হ'ল বিজেপিৰ সংবিধান। আৰু ইয়াৰ বাদেও বিজেপিয়ে কথা ৰাখে, যি জবান দিছে। যেনেকৈ কংগ্ৰেছৰ পৰা ৰিজাইন দি পেলাই ভুৱনেশ্বৰ কলিতা ডাঙৰ, ঠিক তেনেকৈ বিশ্বজিৎ দৈমাৰী ডাঙৰে যেতিয়া ৰিজাইন দিছিলে স্পষ্ট কৈছিল যে আপোনাক ৰাজ্যসভাৰ আগত পঠাই দিয়া হ'ব। ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো। আৰু যেতিয়া মই পাৰ্টিক ৰিটাৰ্ণ কৰিছিলোঁ তেতিয়াতো বিজেপি বুলিবলৈ একো নাছিলে চাৰিখন জিলাত। গতিকে যেতিয়া মই বিজেপিত গৈছিলোঁ একেবাৰে কৈছিল কমচে কম BTC অঞ্চলৰ পৰা এজন চিটিং MLA আহিছে। গতিকে সভাপতি ডাঙৰে কৈছিল যে বিজেপিৰ একমাত্ৰ চিটিং MLA একমাত্ৰ বড়ো। গতিকে টিকেট নোপোৱাৰ কথা নাহে, কাম কৰি থকা। তাৰপিছত মই মাৰ্চ মাহৰ পৰা কাম কৰিছোঁ। গতিকে মোৰ বিশ্বাস আছে, মোৰ যদি অনুষ্ঠানিকতা বাকী আছে, বাকী বায়'ডাটা অলপমান প্ৰিপেয়াৰ কৰি থ'ব দিছে। এইখিনি আজি চেনিটেশ্যনৰ কথা আছে। প্ৰতিখন ৰেভিনিউ ভিলেজত 3 লাখকে ধৰিছে। প্ৰতিখন ৰেভিনিউ ভিলেজত 3 লাখকে টকা ধৰিছে এইবাৰ। আকৌ নিষ্কাশনৰ কাৰণে যিবিলাক জাবৰ জোঁথৰ পেলাব লাগে ইয়াৰ কাৰণে গাড়ী আহি যাব। গতিকে এইটোতো কোনোবা লেট্ৰিন নাথাকাটো দিছে আনফৰ্চুনেট। ইয়াৰ কাৰণে কোনোবা MLA যে এজনে কৰিব সেইটো চবৰ ইয়াৰ কাৰণে আমি লাগিব। কাৰণ বগৰা চৌকবিলাকতো এতিয়া জনসমাগম বহুত আছে। আৰু কেৱল ইয়ে নহয় যে বজাৰবিলাক যি ধৰণে আগবাঢ়ি আছে কোনো এটা চিজিল পোৱা নাই। গতিকে আমাৰ বজাৰ কমিটি হওক বা কোনোবা এডমিনিষ্ট্ৰেটিভ হওক কিছুমান এৰিয়াবিলাক অলপ ক্লিয়াৰ কৰি ল'ব লাগে। তাৰপিছত এটা সুন্দৰ এটা যিখন মেপ মিউনিচিপাল মেপ বাচিব লাগে। তাৰপিছত একশ্যন প্লেন ৱাৰ্ড মেপবিলাক ক্লিয়াৰ কৰিব লাগে যে এই টাউন কমিটি বা মিউনিচিপাল এৰিয়াত কিমান স্কোৱেৰ কিলোমিটাৰ আহিব আৰু প্ৰজেক্টবিলাক ক'ত হ'ব। এতিয়া DC হেডকোৱাৰ্টাৰ কাৰণে মাটিৰ প্ৰয়োজন আজিৰ দিনত। তাৰপিছত ভেটেনেৰীৰ কাৰণে মাটিৰ প্ৰয়োজন। ঠিক DC হেড পোৱাৰ লগে আকৌ জেলৰ কাৰণে মাটি লাগিব। গতিকে এইবিলাক সমস্যা আমাৰ আহিব। গতিকে লেট্ৰিন নাই এইটো ডাঙৰ সমস্যা, কিন্তু ইয়াৰ কাৰণে আমাৰ চিভিল ছ'চাইটি আছে আৰু যে একেডেলৈ যদি বিচাৰে আজি PHC ডিপাৰ্টমেণ্টবিলাক আছে। গতিকে এইটো কোনো ডাঙৰ কথা নহয়। প্ৰতিখন ৰেভিনিউ ভিলেজত আউটলেট কিবা মতে আমাৰ জল জীৱন মিছন মতে বাই 2024 ভিতৰত 8,000 crore খৰচ কৰিব লাগে চেনিটেশ্যনৰ নামত। আৰ্মিয়ে একুইজিশ্যন কৰাৰ কথা আছিল। ইয়াৰ কাৰণে আমি ধৰ্ণা দিলোঁ 2013 চনত চেক্ৰেটাৰী কৰিলোঁ। ইয়াত চাব ডিভিজন লেভেলে আলোচনা হ'ল, চিফ ছেক্ৰেটাৰী লেভেলে আলোচনা হ'ল। তাৰপিছত একেডেবলৈ পিছত প্ৰজেক্টটো এবেণ্ডন কৰিব লগা হৈছে। গতিকে তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আজিৰ দিনত বিশেষকৈ টাউনটো সমষ্টি হিচাপে ৰাস্তা ঘাটৰ কথাই কওক বা যি কওক, আমাৰ ইয়াত BTC ইনভেষ্টমেণ্ট মিনিমাম ক'ব লাগিব। কাৰণ BTC ইয়াত আমাৰ এখনো কলেজো নাই। এইখন বৰ্তমান যিখন কলেজ আনিছোঁ 2018-19 চেংচন DD মডেল কলেজ। ঠিক তেনেকৈ ৰাস্তা ঘাট পালোঁ, মেজৰ ৰাস্তা হিচাপে আকৌ পালোঁ। এইবাৰ অসমমালাত পালোঁ 33 কিলোমিটাৰ 161 crore। তাৰপিছত তামোলপুৰ ওদালগুৰি ৰোড, ইয়াৰ পিছত আকৌ ডিমলা চুকৰ পৰা এতিয়া বৰমাহ পাগলাটীয়া দলং আৰম্ভ কৰা হ'ল। তাৰপিছত এটা দলং আছে নিশ্চয় অহাবাৰ আমি চৰকাৰ গঠন কৰাৰ পিছত, কাৰণ ইয়াৰ টোটেল এমাউণ্টটোৰ প্ৰয়োজন হ'ব। হৈৰাণী যিখন পাগলা দলঙৰ কথা কৈছে 300 crore এবাব লাগিব। এইটো মেজৰ প্ৰজেক্ট হ'ব। গতিকে তামোলপুৰ হিচাপে মেডিকেল কলেজ পাবলগীয়া হৈছে। আজি কলেজৰ কথা আছে, ভেটেনেৰী কলেজৰ কথা আছে, কেঞ্চাৰ হস্পিটেলৰ কথা আছে।
গতিকে এইবিলাকৰ BTR ৰেকৰ্ডৰ পিছতহে আমি পালোঁ। আমাৰ BTCত তামোলপুৰ হিচাপে 0, অথচ তামোলপুৰ আছিলে চাব ডিভিজন হেডকোৱাৰ্টাৰ। সেই চাব ডিভিজন হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট নবনাই মুছলপুৰ বনাইছে, আমাক ক'ব লগা নাই। গতিকে আমি পেপাৰটা স্বীকাৰ কৰিলোঁ যে তামোলপুৰ এখন জিলা ঘোষণা কৰা হ'ল আৰু বিজেপিৰ যি মেনিফেষ্টত যোৱাবাৰ ডিচি নিৰ্বাচনত এই মেনিফেষ্টত যিবিলাক আখৰে আখৰে আমি কাৰ্যত পৰিণত কৰিম। গতিকে এই হিচাপে নিৰ্বাচনৰ পিছত যি কথা দিছিল ইয়াত উদ্বোধনো কৰা হ'ল। নতুন আৰু পুৰণি নতুন মানে বিষয় নহয়। আজি যদি আমি সঁচাকৈ চাওঁ, যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল তেতিয়াও কথাটো ওলাইছিল। যেতিয়া গোলাঘাটত আমাৰ বাইদেউ যেতিয়া যোগদান কৰিছে বহুতে আপত্তি কৰিছিল, ঠিক ইয়াতো তেনেকেই। গতিকে যেতিয়া আমি যোগদান কৰিম বুলি কৈছিলোঁ, কাৰণ মোৰ যেতিয়া যোগদান কৰোঁ তেতিয়াতো কথাটো ওলোৱা নাছিল। যেতিয়া টিকেটৰ কম্পিটিশ্যন তেতিয়াহে ওলাল, নহয় জানো? নতুন পুৰণা মানুহবিলাকৰ টকা পইচা এটাও নালাগে, সিহঁতে খৰচ কৰিব নালাগে বুলিতো কোৱা নাই। গতিকে আজি এইবিলাক ইছ্যু থাকিব। মানুহ হিচাপে পলিটিকেল পাৰ্টি প্ৰতিটোত আছে, এইবিলাক টিকট যদি ফৰ্মেলি ঘোষণা কৰাৰ পিছত নতুন পুৰণি নাথাকে। আৰু ৰাজনীতি কোনোবা সোমাব, কোনোবা ওলাব, এইটো কোনো ডাঙৰ কথা নহয়। ডিগ্ৰীগত কোনোবা ওলাইছে, 100 জন ওলাইছে, 2 জন যোগদান কৰিব। গতিকে নতুন পুৰণি চবতে আছে। গতিকে এইটো নিৰ্ভৰ কৰিব কৰ্ম দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ দিনত ৰিজাল্ট লাগে। 1980 চনত যোগদান কৰা কোন প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা 2 জন আছিল, একেসকলে আজিৰ দিনত বহিছে নামিলে কৈছে। বিগত দিনত আমাৰ ক'ব লগা একো নাই। পইচা কোনটো একাউণ্টত সোমায়? বেনিফিচিয়াৰী একাউণ্টত। গতিকে বেনিফিচিয়াৰী যদি বনাই নলয়, তাক বা যদি পইচা ওলাই দিব, আমি একশ্যনটো হিচাপমতে আমাৰ বেনিফিচিয়াৰীৰ ওপৰত ল'ব লাগে। কাৰণ যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আগতে জইণ্ট একাউণ্ট আছিল, যেইবিলাক আৰু বেনিফিচিয়াৰী, তাৰপিছত ক'লে যে যেইবিলাক পইচা ওলাই আনি আমি খবৰে নাপাওঁ। তাৰপিছত পলিচি সলনি কৰি পেলাই বেনিফিচিয়াৰী একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। বৰ কোনে বনাব লাগে? বেনিফিচিয়াৰী বনাব লাগে। যদি বেনিফিচিয়াৰী যদি বনাই লোৱা নাই, সেইটো উপায় নাই। গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কৈ আছে যে মানে যি 12খন আসন তেওঁলোকে স্বতন্ত্ৰভাৱে প্ৰাৰ্থী থিয় কৰাব। যদি তেনেকুৱা প্ৰাৰ্থী থিয় কৰায় তেনেহ'লে UPPL আৰু বিজেপিৰ বুজাবুজিৰ মাজত কিবা সমস্যা আহিব। গোবিন্দ কোৱা কথাটো এখেতসকলৰ UPPLৰ ৰাজনৈতিক পাৰ্টিৰ ডিচিশ্যন নে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ নিজা এটা মন্তব্য, কেজুৱেল এটা ৰিমাৰ্কছ, সেইটো এখেতসকলে ক'ব। কিন্তু আজিৰ দিনৰ এলায়েন্স ইনটেক আছে আৰু এখেতসকলৰ মই সেইকাৰণে ক'লো যে ফেব্ৰুৱাৰীৰ লাষ্টত বহিব চিট এডজাষ্টমেণ্টৰ কাৰণে, চিট শ্বেয়াৰিঙৰ কাৰণে। এতিয়ালৈকে বহা হোৱা নাই। বাকী চাৰ্ভেবিলাক কৰা হৈছে, ক'ত দিব ক'ত নিদিব। ওদালগুৰিখনটো একেসকলে বিচাৰিছে, বাক্সাৰ ভিতৰত 3টা চিটৰ ভিতৰত কোনটো কোনটো বিচাৰিছে, এইবিলাক অলপমান ইংগিত দি থোৱা আছে। গতিকে নিশ্চয় একেসকল বহাৰ পিছত সিদ্ধান্তটো ফাইনেল হ'ব। আমি কৈ আছোঁ যে আমি 12টাত খেলিম। 12টাত জিকি অহাৰ পজিশ্যনটো বিজেপিৰো আছে। আমাৰো মানুহবিলাক কৈছে যে আমি চবতে দিব লাগিব। কিন্তু বুজাবুজি হোৱাটো খাটাং আৰু খাটাং বুজাবুজি হোৱা। এই ক্ষেত্ৰত ছাৰ যিটো ৰাজনৈতিক পৰিৱেশ এটা সৃষ্টি হৈছে নিৰ্বাচনক লৈ, শেহতীয়াকৈ অসমৰ ৰাজনীতি বহুকেইটা নতুন দল গঠিত হৈছে, বিশেষকৈ ৰাইজৰ দল আৰু LJP। এই ক্ষেত্ৰত BTC অঞ্চলত এই দলৰ কিবা প্ৰভাৱ আৰু BPFৰ মিত্ৰতা সম্পৰ্কত চলে, কি ক'ব? একেসকলৰ যদি ভিতৰুৱা কিবা চলিছে সেইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু এইবিলাক কিন্তু বিষয়টো কি ইছ্যু লৈ আমাৰ ইয়াত আহিব সেইটো ডাঙৰ কথা। গতিকে একেসকলৰ মেইন ইছ্যুবিলাকৰ কাহ। গতিকে আজিৰ দিনত উপকৃত হৈছে বিশেষকৈ আমাৰ বঙালী হিন্দু ভাইসকলৰ উপকৃত হৈছে আৰু বিশেষকৈ আমাৰ নেপালী গোৰ্খাসকলতো উপকৃত হৈছে। গতিকে ভাৰত চৰকাৰৰ এটা দায়িত্ব আছে যে যিসকল নন ছেকুলাৰ কাণ্ট্ৰিবিলাকত যিসকল 5টা মাইনৰিটিছ আছে, তেখেতসকলক সুৰক্ষা দিয়াটো ভাৰতবৰ্ষৰ এটা দায়িত্ব। সেই হিচাপে তেখেতসকলক চিটিজেনশ্বিপ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অলৰেডি 2টা পাৰ্লিমেণ্টত 2টা হাউচত পাছ হৈ গ'ল, এতিয়া নটিফিকেশ্যন ওলাল। গতিকে এই ইছ্যুটোক যেনিবা AGP হওক বা বেলেগবিলাক সেই ইছ্যুটো এই ইছ্যুৰ ওপৰত একেসকলে নিৰ্বাচন কৰিছে। গতিকে কিমান দূৰ সম্ভৱ পতিয়ে নিয়াব পাৰিব
মই নাভাবোঁ যে এজিপি বা নাইবা ৰাইজৰ যদি কিবা এটা বৃহৎ ইম্পেক্ট পৰিব BTC অঞ্চলত, মই সেইটো নাভাবোঁ। বিপি মিত্ৰগত চৰকাৰ চলিছে, আসন বুজাবুজি সম্পৰ্কত কিবা ক'ব নেকি? আসন বুজাবুজি এইটো এণ্ড অফ দি ফেব্ৰুৱাৰী বুলি কৈছিলে। গতিকে ইয়াত 3টা পাৰ্টি আছে, ক'ত কি ধৰণে এডজাষ্ট কৰা যায় সেইটো বহিব। আৰু এলায়েন্সটো ইনটেক আছে, আৰু বাকী এলায়েন্সৰ কথাটো হ'ল ফাইনেল এপ্ৰুভেল দিল্লীৰ পৰা এপ্ৰুভেল দি দিয়ে। কনচালটেশ্যন ইয়াত চলি থাকিব। এতিয়া বিভিন্ন এংগলৰ পৰা কনচালটেশ্যন চলিছে, ছাৰ্ভেবিলাক কৰি থকা হৈছে। গতিকে উদ্দেশ্যটো হ'ল যাতে মিত্ৰজোঁটৰ BTC অঞ্চলত মিনিমাম 12টাটো পাবই লাগিব। আৰু মিত্ৰজোঁট হোৱাৰ পিছত BJP অহাৰ পিছত যদি 2খনমান টিকেট 2খনমান চিট যদি বাঢ়ি যায় তেতিয়া আৰু বেছি ভাল। এই ক্ষেত্ৰত আপুনি যিহেতু ক'লে যে বিধায়ক আপনি BTC কালত এইগুলো আপনি উল্লেখযোগ্য নিশ্চিতভাৱে আপোনাৰ সমষ্টি উন্নয়নৰ বিগত সমস্যাৰ কাম কি কৰিছে আৰু ভিত্তিটো কি হ'ব পাৰে? চাওক, মোৰ উন্নয়নৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে তামোলপুৰ সমষ্টি হিচাপে ক'বলৈ গ'লে একো নাছিল, 0। আৰু ইয়াত BTC হৈছে, যিমান ঢলকুক বুজালে BTC এটাও স্কিম আমাৰ ইয়াত নাই, একৰ্ডত কোনো এটাও স্কিম নাই। তামোলপুৰৰ মাত্ৰ এটাই আছিলে একৰ্ডত, এইটো কল্ড ষ্টোৰেজ। এই কল্ড ষ্টোৰেজখন নবনাব। গতিকে তামোলপুৰ সমষ্টি হিচাপে যিমান অনুষ্ঠান প্ৰতিষ্ঠান, তেনেকৈ এটা ৰাস্তাৰ কথা ক'লোঁ। তামোলপুৰ ওদালগুৰি ৰোড BTC এখন চিটিও নাই। BTC সম্পৰ্কে BTC কৰ্তৃপক্ষৰ কোনো এটা কমিউনিকেশ্যন যদি আছে আমাৰ তাত আছে, এছেম্বলি কুৱেশ্যন আছে মোৰ, তাৰপিছত বাকী লিখা মেলাটো আছে। গতিকে ঠিক তেনেধৰণে আজি কোনোবা বাণিজ্যিক কেন্দ্ৰই হওক বা কোনোবা কেন্দ্ৰীয় বিদ্যালয়ৰ কথাই হওক, চবচে ডাঙৰ কথা হ'ল যে 2004 চনত আমি ভূটান চৰকাৰক এজন স্বাধীন দেশৰ নাগৰিকে প্ৰতি বছৰে একোটা নালা বা কেনেল বিপক্ষে 1951ত 100 টকা দিছিলোঁ। 12% চক্ৰবৃদ্ধি সুৰত ইটো বাঢ়ি গৈ 2003 চনত 36,600 হৈছিল। গতিকে 2004 চনত ইণ্ডো ভূটান বৰ্ডাৰ এৰিয়া চিটিজেন ফৰাম, ইয়াত মই সভাপতি আছিলোঁ। তাৰপিছত BTC একৰ্ড হ'ল। ইয়াত আমি যিমানবিলাক টেক্সৰ কাগজ পাতি আমি আদৱানী ডাঙৰীয়াক দিছিলোঁ, তেখেতে লগে লগে পুট আপ কৰিছিল। আৰু ঠিক তেনেকৈ উগেন সোনাম বুলি এজন জইণ্ট ছেক্ৰেটাৰী হোম, তেখেতে আহি পেলাই এই সমস্যাৰ সমাধান কৰিছিল। তাৰপিছত আমি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা আমি আৰম্ভ কৰিলোঁ, যিটো এতিয়া মাঘ মেলা বুলি কোৱা যায়। ক'বলৈ গ'লে সেইটো আমি আৰম্ভ কৰিছিলোঁ, মই আৰম্ভ কৰিছিলোঁ। মই বুলি ক'লে বেয়া হ'ব, আমি এবাৰ আৰম্ভ কৰিছিলোঁ। আৰু ঠিক তেনেকৈ এইবাৰ কমপ্লিট লকডাউন পিৰিয়ড, এই লকডাউন পিৰিয়ডত খেতি বাতি ভূটানৰ পৰা পানী পাওঁ। এইবাৰ পানী আনিবৰ কাৰণে কোনো বান্ধ কমিটিয়ে 1 টকা ভালেই হ'ল চাফা কৰিব লগা হোৱা নাই। সমস্ত যেনেকৈ দায়িত্ব লৈ পেলাই ভূটান এডমিনিষ্ট্ৰেশ্যন আৰু বিপা বুলি কোৱা যায়, ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন, চান্দুজংঘৰ চেপ্টাৰৰ মই সভাপতি। গতিকে এখেতসকলে অনুৰোধ কৰা হ'ল আৰু এখেতসকলে দায়িত্ব সহকাৰে এইটো কৰি দিলে আমাক। ইয়াৰ ৰিপৰ্টটো মই অলপতে পঠালোঁ যে কিমান খেতিয়ক উপকৃত হ'ল, কিমান হেক্টৰ ভূমি। আপোনাৰ কালিকা, বানকুচি, কৈৰাণী, বান্দং কমিটি, গতিকে এণ্টাৰ 4খন জিলাত এইবাৰ ভূটানে দায়িত্ব লৈ সেইটো কাম কৰি দিলে। ইয়াৰ কাৰণে অলপ কণ্ট্ৰভাৰ্চিত মোৰ ওপৰতো বহুতে মানে পলিটিকেলি মটিভেটেড বুলি 2-এখন পেপাৰ ওলাইছে। পিছত অৱশ্যে ক্লিয়াৰিফিকেশ্যন আহিব। বায়ন নামৰ নেশ্যনেল টিভিবিলাক আহিব। গতিকে এনেকুৱা ধৰণৰ। গতিকে মই কথাটো হ'ল আজি এখেতসকলৰ ক'বলৈ গ'লে তামোলপুৰ সমষ্টিত টিকেট লোৱা মানুহ বিচাৰি পোৱা নাই। কাৰোবাৰ যাচিছে মই জানো। গতিকে এখেতসকলৰ কথা এজন হ'লেও পাৰ্টি থাকিব, মই জানো। গতিকে কিবোৰ কথা মই এতিয়া নাজানো, মই ক'বও নিবিচাৰোঁ। নিৰ্বাচনটো আহিব, প্ৰতিদ্বন্দ্বিতা কৰিব, এজনেই জিকিব, চৰকাৰ গঠন হ'ব, BJP এলায়েন্স চৰকাৰে গঠন হ'ব।